Now, me and my cute nephew going to masjid for Jummah prayers. Daily ওলাই গ'লো আজি ৰাতিপুৱা ফজৰ ওয়াক্তৰ নমাজ পঢ়িবলৈ এণ্ড আজি বহুত স্পেচিয়েল ডে হয় বিকজ টুডে ইজ ফ্ৰাইডে এণ্ড ফ্ৰাইডে ইজ ভেৰি স্পেচিয়েল ডে ফৰ আছ ঠিক আছে তাৰপিছত নমাজটো ধুনীয়াকৈ পঢ়ি পেলাই ওলাই গ'লো এণ্ড ৰাতিপুৱা ফজৰ ওয়াক্তৰ নমাজ পঢ়ি কি মজা লাগে কি ক'ম তোমালোকক তাৰপিছত হাতত তছবিৰটো গুনি গুনি লাই কৰি ওলাই গ'লো কবৰস্থানত জিয়াৰত কৰিবলৈ কাৰণ আমি এটা কথা সদায় মনত ৰাখিব লাগে এইটোৱে হৈছে আমাৰ সকলোৰে শেষ স্থান আমি এদিন নহয় এদিন এই কবৰস্থানৰ বাসিন্দা হ'বই লাগিব ঠিক আছে এইটো কাৰণ ৰাতিপুৱা ফজৰ ওয়াক্তৰ নমাজ পঢ়িলে ট্ৰাই কৰিবা কবৰৰ জিয়াৰতটো কৰিবলৈ আৰু আজি ৰাতিপুৱা ফজৰ ওয়াক্তৰ নমাজ পঢ়ি নুশুলো ভাবিলো যে অলপ ঘূৰি আহো ঠিক আছে তাৰপিছত ধুনীয়াকৈ হেলমেট চেলমেট পিন্ধি ওলাই আহিলো এণ্ড ৰাতিপুৱা ওলাই আহিলে তোমালোকে ঢেৰ নমুনা পাবা কোনোবাই দৌৰি আছে কোনোবাই কুকুৰক লৈ খোজকাঢ়ি আছে কোনোবাই চিংগেল আছে কোনোবাই মিংগেল আছে ঠিক এণ্ড দিছ ইজ আৱাৰ তেজপুৰ টাউন অনলি গ্ৰীণ ৱাও আৰু আজি যদি লাইক নকৰা নহয় ইয়াত ভৰাই থৈ দিম বুজিছা এণ্ড এইটো হৈছে আমাৰ তেজপুৰৰ গণেশ ঘাট এণ্ড তোমাক যদি ৰাতিপুৱা ধুনীয়া এটা ফিল লাগে নহয় এই গণেশ ঘাটত এটা আহিবা ইয়াৰ যোনটো ঠাণ্ডা ঠাণ্ডা বতাহ নহয় একদম কি কম নহয় মজাই লাগি যায় ঠিক আছে এণ্ড তোমাৰ যদি গাৰ্লফ্ৰেণ্ড আছে তেতিয়াহ'লে তোমালোকে ইয়াত আহিব পাৰা ঠিক আছে নহ'লে নাহিবা তাৰপিছত আহি চাওক কেইটামান বান্দৰ আহিছে মোৰ লগত মিট কৰিবলৈ তাৰপিছত সিহঁতৰ লগত কেইটামান ফটো চটো মাৰি ললো তাৰপিছত দোকানৰ ঘৰত আহি পেলাই ধুনীয়াকৈ গা পা ধুই পেলাই দোকান চোকান খুলি বনি বাত্তা কৰিলো নাও মি এণ্ড মাই কিউট নেফিউ গোয়িং টু মছজিদ ফৰ জুম্মা প্ৰেয়াৰ্ছ একদম সি 11টাতে গা পা ধুই পুৰা ৰেডি হৈ থাকে মছজিদত যাব ঠিক আছে তাৰপিছত ইয়াতে অলপ দিনৰ আলোচনা হৈছে যিখিনি আমি শুনিব লাগে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইখিনি কথাই আমাৰ লাইফত লাগিব ঠিক আছে তাৰপিছত অলপ চেনি দিলে খাই পেলাই ঘৰত আহিলোঁ ঘৰত আহিছে ইমান ধুনীয়া পনীৰ দি ভাত খালোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ তোমালোকে ক'বা কেনেকুৱা লাগিছে বাই